নমস্কাৰ পৰিমেয় সংখ্যা চেপ্টাৰটোৰ এইটো 4 নম্বৰ পাৰ্ট। এই পাৰ্টটোত আমি বাকী থকা 13 নম্বৰ আৰু 14 নম্বৰ অংক দুটা কৰিম অনুশীলনী এক ধমীয়াকৰ। সো 13 নম্বৰটোত দিছে এই সংখ্যা তিনিটা যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নচলে আমাক পৰীক্ষা কৰি চাবলৈ দিছে। গতিকে তাৰ আগতে আমি জানিব লাগিব সহযোগ বিধি কি আছিল। সহযোগ বিধি কি আছিল যেনে এইটো a প্লাছ বি তিনিটা সংখ্যা a প্লাছ বি প্লাছ চি। ইয়াতে প্ৰথম আমি a প্লাছ বি যোগ কৰিলোঁ, এটা ব্ৰেকেট, তাৰপিছত c যোগ কৰিম। এইটো সমান হ'ব কিহৰ লগত a প্লাছ বি প্লাছ চি। মানে এই তিনিটা সংখ্যা যোগ কৰোঁতে প্ৰথমতে এই দুটা সংখ্যা যোগ কৰি তাৰে পিছত এই দুটা সংখ্যা যোগ কৰিলে যিমান মান আহিব আমি প্ৰথমতে এই দুটা যোগ কৰি এইটো যোগ কৰিলে পিছত একেই মান আহিব। সেইটো হৈছিল সহযোগ বিধি। সো এই বিধিটো মতে আমি এইটোত পূৰণ আৰু হৰণৰ ক্ষেত্ৰত যোগ আৰু পূৰণৰ ক্ষেত্ৰত এই তিনিটা সংখ্যা সহযোগ বিধি মানি চলে নে নচলে প্ৰমাণ কৰিব লাগে। সো সেইটো কাৰণে আমি এনে পাতি লৈছোঁ আগতে এইটো a প্লাছ বি প্লাছ চি। সো a প্লাছ বি প্লাছ চি আৰু এইফালে পাতি লৈছোঁ a প্লাছ বি প্লাছ চি। এইটো আহি পাতি লৈছোঁ। সো প্ৰথমতে আমি এইখিনি সমাধান কৰোঁ। এনেদৰে এইটো সমাধান কৰিলে কি হ'ব, মাইনাছ থাকিল 8 আৰু 3 আমি এইডাল মাইনাছ ডাল নাহে, 8 আৰু 3 আমি লসাগু ল'ম। 8 3 গুণ 24, 3 24ক 8 বাৰ, গতিকে এইটো এনেকুৱা হ'ব -2 পূৰণ 3 24ক 8 বাৰ। সো 2 লগত 8 পূৰণ যোগ 8 24ক 3 বাৰ, 3 পূৰণ 3, এইটো আমি থৈ দিলোঁ প্লাছ 4/5 সমান 24, 8 দুগুণ 16 হ'ব, প্লাছ 3 3 গুণ 9 প্লাছ 4/5। এতিয়া -16 প্লাছ 9, 16 9 গ'লে 7, গতিকে -7 তলত 24 প্লাছ 4/5। আকৌ 24 আৰু 5ৰ লসাগু ল'ব লাগিব। কিমান হ'ব 24 আৰু 5ৰ লসাগু, এই দুটা পূৰণ 5 4 গুণ 20ৰ 0 কাটি গ'ল 2, 5 দুগুণ 10 2 12, 120। 24 দি 120ক এইটো লিখি ল'লোঁ, 24 দি 120ক 5 বাৰ, গতিকে 5 পূৰণ যোগ 4 ওপৰত আছে, 5 দি 120ক 24 বাৰ। 24 পূৰণ সমান 120 থাকিল 7 5 গুণ -35 প্লাছ 24 পূৰণ 4, 4 4 গুণ 16ৰ 6 কাটি গ'ল 1, 4 দুগুণ 8 1 9, 120। 96ৰ পৰা 35 গ'লে কিমান হ'ব 61। সো এইটো হৈছে এইটোৰ এনচাৰ। এইবাৰ আমি এনেকৈ কৰি চাওঁ। এইটো আধিত ইয়াতে -2/3টো আমি থৈ দিলোঁ, প্লাছ এই দুটাৰ আমি লসাগু ল'ম। 8 আৰু 5ৰ লসাগু হ'ব 8 5 গুণ 40, 8 দি 40ক 3 পূৰণ, 8 দি 40ক যাব 5 বাৰ, এতিয়া প্লাছ পূৰণ 5 দি 40ক যাব 8 বাৰ, পূৰণ 8 সমান -2/3 প্লাছ 40, 5 3 গুণ 15 যোগ 8 4 গুণ 32 সমান -2/3 প্লাছ 40, 32 আৰু 15 যোগ কৰিব লাগিব। 32 15 যোগ কৰিলে কিমান হ'ব 47 সমান। এইবাৰ এই দুটাৰ লসাগু ল'ব লাগিব। কিমান হ'ব 40 আৰু 3ৰ 4 3 গুণ 12, 120, 2টো থাকিল -2 হ'ব, -2 পূৰণ 3 দি 120ক যাব 40 বাৰ, গতিকে 40 পূৰণ যোগ 47 তুমি লিখি ল'লোঁ। 40 দি 120ক যাব 3 বাৰ, গতিকে 3 পূৰণ সমান 120, 40 পূৰণ 2 80, -80 প্লাছ 47 পূৰণ 3 কিমান 7 3 গুণ 21ৰ 1 গ'ল 2, 4 3 গুণ 12 13 14, 141। সো 141ৰ পৰা 80 বিয়োগ কৰিলে আমাৰ কিমান হ'ব 61। গতিকে যদি আমি চাওঁ এতিয়া ইয়াতে এইটো আৰু এইটো কি ওলাইছে ছেম এনচাৰ ওলাইছে। মানে আমাৰ এই সংখ্যা তিনিটাৰ কাৰণে যোগৰ ক্ষেত্ৰত সহযোগ বিধিটো কি হ'ব প্ৰযোজ্য হ'ব, মানে মানি চলিব। সো ইয়াতে আমি এনেকৈ লিখিম, যিহেতু এইটো মানে -2/3 প্লাছ 3/8 প্লাছ 4/5 এইটো এইটো 2 + 3 + 8 + 4/5 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 এইটো 2 + 3 + 8 + 4/5
সমান হৈছে কিহৰ লগত হৈছে এইটোৰ লগত সমান হৈছে -2/3 প্লাছ 3/8 প্লাছ 4/5 এটাকে কি হ'ব সংখ্যা দুটা যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে সো এইটো হ'ব এনসাৰ এইটো আমি যোগৰ ক্ষেত্ৰত চালো এতিয়া আকৌ পূৰণৰ ক্ষেত্ৰত চাব লাগিব সো পূৰণৰ ক্ষেত্ৰত যদি আমি চাওঁ সেম টু সেম সংখ্যা দুটা আমি লিখি ল'ব লাগিব -2/3 আগৰবাৰ এটা যোগ আছিল এবাৰ কি হ'ব পূৰণ হ'ব 3/8 পূৰণ 4/5 প্ৰথমতে আমি এই দুটা পূৰণ কৰিম দেন আমি কি কৰিম এইটো লিখি লওঁ আমি 2/3 পূৰণ 3/8 পূৰণ 4/5 এবাৰ আমি কি কৰিম এই দুটা সো প্ৰথম এইখিনি কৰি লওঁ সমান এইটো কি হ'ব কাটা কাটি যাব 3 দি 3 এবাৰ আৰু 2 দি 8ক 4 বাৰ ওপৰত থাকিল -1 তলত থাকিল 4 পূৰণ 4/5 এইটো 4 4 যাব কটা 1 1 ওপৰত থাকিল -1 আৰু তলত থাকিল 5 এনসাৰ হ'ল কিমান -1/5 এবাৰ এইটো কৰি চাওঁ -2/3 ইয়াতে কি 4 দি 8ক দুবাৰ যাব 1 থাকিল সো 3 1 গুণ 3 তলত থাকিল 5 আৰু 2 5 2 গুণ 10 এতিয়া আকৌ এইটো কাটা যাব 3 দি 3 এবাৰ আৰু 2 দি 10ক 5 বাৰ এতিয়া ওপৰত থাকিল -1 তলত থাকিল কিমান 5 একে হ'ল নে নাই এইটো আৰু এইটো সমান হৈছে সো আমি কি কৰিব পাৰিম যেহেতু -2/3 পূৰণ 3/8 ব্ৰেকেট পূৰণ 4/5 ইজ ইকুৱেল টু -2/3 পূৰণ ব্ৰেকেট 3/8 পূৰণ 4/5 সমান হৈছে এই দুটা এটাই কি হ'ব সংখ্যা দুটা পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলিব হয় সিম্পল বস্তু এইটো হ'ল 13 নম্বৰটো হ'ল আমাৰ এতিয়া আমাৰ 14 নম্বৰটো কি দিছে 14 আমাৰ দিছে যে উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় আমি আবদ্ধতা বিধি পঢ়ি আহিছিলোঁ আবদ্ধতা বিধিত কি হয় যোগ বিয়োগ আৰু পূৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি কি হয় আবদ্ধ হয় কিন্তু হৰণৰ ক্ষেত্ৰত নহয় আমাক সেইটো দেখাব দিছে যে হৰণৰ ক্ষেত্ৰত কিয় নহয় কেনেকৈ নহয় উদাহৰণ দি দেখুওৱা সো আমি এইটো চাম প্ৰথমতে যে হৰণৰ ক্ষেত্ৰত আমি কি যিকোনো দুটা পৰিমেয় সংখ্যা ধৰি ল'ম উদাহৰণস্বৰূপে যেনে কি 1 ধৰিব পাৰোঁ আমি 1 আৰু এটা আমি ধৰিব লাগিব 0 এইটো আমি যি ধৰোঁ ইচ্ছা আমি 1 নধৰি যিকোনো সংখ্যা ধৰিব পাৰোঁ কিন্তু এই 0টো আমি ধৰিব লাগিব এইটো কম্পালসৰি সো এই দুটাৰ ক্ষেত্ৰত যদি মই কৰোঁ এইটো এটা পৰিমেয় সংখ্যা আৰু এইটো এটা পৰিমেয় সংখ্যা কিন্তু এই দুটা যদি হৰণ কৰোঁ মানে 0 দি 1ক যদি মই হৰণ কৰি দিওঁ তেতিয়া কি হ'ব 1/0 এইটো পৰিমেয় সংখ্যা হ'ব নেকি 1/0 এইটোতো পৰিমেয় সংখ্যা হ'ব নোৱাৰে কাৰণ ইয়াতে কি হৈ গ'ল এইটো p/q আকৃতিত qৰ মানটো কি ওলাই গ'ল 0 আৰু পৰিমেয় সংখ্যাত qৰ মানটো 0 হ'ব নোৱাৰে সো সিম্পল এইটোৱে আমি উদাহৰণ দি পেলাই দেখাম জাষ্ট আমি লিখি পেলাই মই দেখাই দিওঁ কেনেকৈ লিখিব লাগে বস্তুটো ইয়াতে ধৰা হ'ল যিকোনো দুটা পৰিমেয় সংখ্যা কি কি 1 আৰু 0ৰ ক্ষেত্ৰত এই দুটাৰ ক্ষেত্ৰত কি হ'ব এই দুটাৰ ক্ষেত্ৰত কমা 1 হৰণ 0 1 হৰণ 0 মানে ইকুৱেল টু 1/0 কি হ'ব এইটো গ্ৰহণযোগ্য নহয় মানে এইটো কি অৰ্থহীন এইটো অৰ্থহীন বুলি লিখিম অৰ্থহীন এইটো আমি মিনিং নাই 1/0 যিকোনো এটা সংখ্যাক যদি আমি 0 দি হৰণ কৰোঁ সেইটো কিবা মিনিং থাকে নেকি নাথাকে এইটো হৈছে আনডিফাইন বা অৰ্থহীন এতেকে আমি লিখি দিম কি লিখি দিম যে পৰিমেয় সংখ্যাবোৰ
সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। এটাকে পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। এইটো উঠা নাছিল কেমেৰাত, এইখিনি আবদ্ধ নহয়, এনেকৈ আমি লিখিম। চ' এইটোৱে চিম্পল, টান নহয়। আৰু এইখিনিতে আমাৰ অনুশীলনী 1.1 শেষ হ'ল। ইয়াৰে নেক্সট ভিডিঅ'ৰ পৰা আমি 1.2 ষ্টাৰ্ট কৰিম। অ'কে, চ' থেংক ইউ।